আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ ঘনসংখ্যাৰ বিষয়ে। ঘনসংখ্যা মানে কোৱা হৈছিল যে 1 কিউব ইকুৱেল টু 1 অৰ্থাৎ 1ৰ ঘন সংখ্যাটো হ'ল 1, 2 কিউব ইকুৱেল টু 8 অৰ্থাৎ 2ৰ ঘন হৈছে 8। এতিয়া যদি আমি ঘন মূলৰ কথা ক'বলৈ যাওঁ, ঘনমূল মানে ওলোটাকৈ চালে 8ৰ ঘনমূল 2, ঠিক তেনেকৈ 27ৰ ঘনমূল 3, 27ৰ ঘনমূল 3। এনেকৈ আমি গোটেইখিনি সংখ্যাৰ 125ৰ ঘনমূল 5 হ'ব, 216ৰ ঘনমূল হ'ব 6, তেনেকৈ আমি ঘনমূলবিলাক পাম। এতিয়া ঘনমূলৰ এটা চিন আছে, সেইটো হ'ল কিউব ৰুট 216। যদি এনেকৈ দিয়া থাকে কিউব ৰুট 216, ইয়াৰ অৰ্থটো হ'ব যে 216ৰ ঘনমূলৰ কথাটো কৈছে, অৰ্থাৎ এইটো হ'ব 6। ধৰা এটা ডাঙৰ ঘনসংখ্যা দিয়া আছে 175,616। এই সংখ্যাটোৰ ঘনমূল কি হ'ব উলিয়াব লাগে। এতিয়া আমি চুটিহৰণ কৰি ওলাব পাৰোঁ, চুটিহৰণ কৰি এই সংখ্যাটোৰ ঘনমূল উলিয়াব পাৰোঁ। আৰু এটা সহজ পদ্ধতি আছে, সেই পদ্ধতিটো আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে এই গোটেই ডাঙৰ সংখ্যাটোৰ ঘনমূল কি হ'ব যদি উলিয়াব লাগে। আমি এটা শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমতে সোঁফালৰ পৰা এনেকৈ তিনিটা অংক আমি লৈ ল'ম। তাৰপাছত চাম যে এককৰ ঘৰত কি আছে। এককৰ ঘৰত আছে 6, অৰ্থাৎ এককৰ ঘৰত যদি 6 থাকে তেতিয়াহ'লে ঘনমূলত থাকিব 6। এইটো আমি মনত ৰাখিব লাগিব। 1 কিউব ইকুৱেল টু 1 আছিল, 2 কিউব ইকুৱেল টু 8 আছিল, 3 কিউব ইকুৱেল টু 27, 4 কিউব 64, 5 কিউব 125, 6 কিউব 216, গতিকে এই লিষ্টখন আমি গোটেইখিনি মনত ৰাখিব লাগিব 10লৈকে, যে 1 কিউব ইকুৱেল টু 1 হয়, 2 কিউব ইকুৱেল টু 8 হয়, আৰু 10লৈকে 10 কিউব ইকুৱেল টু 1000 হয়। এতিয়া আমি যদি এই সংখ্যাটোৰ ঘনমূল উলিয়াব যাওঁ, ইয়াৰ এককৰ ঘৰত আছে 6, অৰ্থাৎ ইয়াৰ যেতিয়া আমি ঘনমূলটো উলিয়াম তেতিয়া ইয়াৰ এককৰ ঘৰত 6 থাকিব। ইয়াত যদি আমি চাওঁ, ইয়াত 6 আছিল আৰু ইয়াৰ ঘনমূলত 6 থাকে, গতিকে এই সংখ্যাটোৰ ক্ষেত্ৰতো ঘনমূলত 6 থাকিব। এতিয়া বাকী থকা এই তিনিটা সংখ্যা যদি চাওঁ আমি 175, এতিয়া চাব লাগিব যে 175 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত আছে। ইয়াত যদি আমি চাওঁ 125, 216, 125 আৰু 216, এই দুটা সংখ্যাৰ মাজত 175টো সোমাই আছে, 125 আৰু 216ৰ মাজত। অৰ্থাৎ ইয়াত আমি 5 ল'ম, যিটো থাকিব 6 কিউব আৰু 5 কিউব, ইহঁত দুটাৰ ভিতৰত সৰু সংখ্যাটো ল'ম আমি, 5 কিউবটো ল'ম, অৰ্থাৎ 5 কিউব মানে 5টো ল'ম অনলি। অৰ্থাৎ আমি উত্তৰটো পাই গ'লো যে কিউব ৰুট অফ 175,616 ইকুৱেল টু হৈ যাব 56। এই সংখ্যাটোৰ ঘনমূল হ'ব 56। আকৌ এটা উদাহৰণ লৈছোঁ 704969। ইয়াৰ যদি আমি ঘনমূল উলিয়াব যাওঁ, প্ৰথমতে আমি তিনিটা অংক ল'ব লাগিব। তিনিটা অংকৰ এই এককৰ ঘৰটো চাব লাগিব। এককৰ ঘৰত আছে 9, গতিকে ঘনমূল যিটো উলিয়াম তাৰ এককৰ ঘৰত থাকিব 9। ইয়াত আমি চালে গম পাওঁ, ইয়াতে সংখ্যাটো আছিল 729 আৰু ঘনমূলত 9 থাকে, গতিকে ইয়াতো 9 আছে, ঘনমূলত 9 থাকিব। তাৰপাছত বাকী থকা এই তিনিটা সংখ্যা চাব লাগিব। এই তিনিটা সংখ্যা হৈছে 704। এতিয়া 704 সংখ্যাটো ইহঁতৰ মাজত কোন দুটাৰ মাজত থাকিব, যে 704, 704টো 8 কিউব আৰু 9 কিউবৰ মাজত থাকে, গতিকে আমি 8 সংখ্যাটো ল'ম। অৰ্থাৎ কিউব ৰুট অফ 704969 ইকুৱেল টু 89। আমি চুটিহৰণ নকৰাকৈ সহজতে উলিয়াব পাৰিম এনেকৈ। আকৌ এটা উদাহৰণ লৈছোঁ কিউব ৰুট অফ 74088। এইটো কিমান হ'ব? ইয়াত যদি আমি চাবলৈ যাওঁ, তিনিটা সংখ্যা আমি একেলগে ল'ম। ইয়াৰে এককৰ ঘৰত আছে 8 আৰু এককৰ ঘৰত 8 থাকিলে
ঘনমূলত এককৰ ঘৰত কি হ'ব চাই লওঁ আমি 8 থাকিলে 2 হয় ইয়াত 8 আছে গতিকে ঘনমূলত হ'ব 2 অৰ্থাৎ ইয়াৰ ঘনমূল যেটো হ'ব তাৰ এককৰ ঘৰত 2 থাকিব তাৰ পাছত বাকি থকা সংখ্যা 74 এটা 74 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত আছে চাব গলে 4 কিউব আৰু 5 কিউবৰ মাজত আছে গতিকে এটো 64 এটো 125 অৰ্থাৎ যেটো 74 টো ইহতৰ মাজত থাকিব 4 কিউব আৰু 5 কিউবৰ মাজত 4 কিউব আৰু 5 কিউবৰ ভিতৰত আমি 4 টো লম অৰ্থাৎ আমি উত্তৰটো পাই গলো যে কিউব ৰুট অফ 74088 ইকুৱেল টু 42 আকৌ এটা উদাহৰণ লৈছো কিউব ৰুট অফ 250047 এটো যদি কৰিবলৈ যাও তিনিটা সংখ্যা আমি একেলগে লম 7 ইয়াত এককৰ ঘৰত আছে 7 গতিকে ঘনমূলত থাকিব 3 এটো 27 7 আছিল গতিকে এটো ঘনমূলত থাকিব 3 বাকি তিনিটা সংখ্যা আছে 250 250 গতিকে 250 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব এই দুটা সংখ্যা 6 কিউব আৰু 7 কিউবৰ মাজত থাকিব 250 টো ইহত দুটাৰ মাজত থাকিব 6 কিউব আৰু 7 কিউবৰ মাজত ইহতৰ মাজত আমি কোনটো লম 6 টো লম গতিকে উত্তৰ পাই গলো আমি যে কিউব ৰুট অফ 250047 ইকুৱেল টু 63 আৰু এটা উদাহৰণ লৈছো 166375 ইয়াৰ ক্ষেত্ৰত কি হ'ব এই তিনিটা সংখ্যা ললে ইয়াতে 5 আছে এককৰ ঘৰত গতিকে ঘনমূলতো আমাৰ 5 এ থাকিব এই তিনিটা সংখ্যা 166 সংখ্যাটো কোন দুটাৰ মাজত আছে আকৌ 5 কিউব আৰু 6 কিউবৰ মাজতে আছে গতিকে আমি 5 টো লম আমি উত্তৰটো পাই গলো যে কিউব ৰুট অফ 166375 ইকুৱেল টু 55 গতিকে এনে ধৰণে আমি যিকোনো ঘন সংখ্যাৰ ঘনমূল উলিয়াব পাৰিম আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ